মৰমৰ চেংদৈ মৰম লবি মোৰ তোলৈ বৰ মনত পৰি আছে তোৰ লগ পোৱা আজি এবছৰে হ'ল তই পঢ়িবলৈ চহৰলৈ যোৱাৰ পৰা মোৰ চকুত টোপনি নোহোৱা হৈছে তই দিয়া চিঠিখন পালো তোলৈ মনত পৰিলে তোৰ ঘৰ আগেদি এপাক মাৰি আহোঁ আজিকালি যাবলৈও ভয় লগা হৈছে জান বাপে লেংটি মাৰি নগাদা এখন লৈ ৰাস্তাত ৰৈ থাকে আমাৰ দুটা কথা তহঁতৰ ঘৰত গম পালে হ'ব পায় শুনিছ নাই বাপে মোৰ নামে কুকুৰ এটাও পুহিছে তোৰ মাৰো একেই চেংদৈ তহঁতৰ ছাগলী এজনীয়ে এহাল পোৱালি দিলে নহয় এটা মতা আৰু এজনী মাইকী তোৰ মা খেকা খাইতি সিহঁতৰ নামো মোৰ মা বাপেৰ নামতে থৈছে মোৰ লাজতে উপায় নোহোৱা হৈছে জান তোক ভাল পাওঁ বুলিয়ে সকলো সহ্য কৰি আছো বাৰু এইবিলাক বাদ দে এতিয়া ভালকৈ পঢ় বিহু আগতে তোৰ পৰীক্ষা শেষ হ'ব তাৰ পাছতে আৰু তই পঢ়িব নালাগে বুজিছ এইবাৰ বিহুত তোক মই পলুৱাই লৈ যাম মা বাপে চাই থাকোতে যাব বাপেকে পাহৰিছিলোৱে আজিকালি হেনো চহৰত মাইকী মানুহৰ নাপিত পোৱা যায় কিবা ফেচিয়েল নে কি বুলি কয় মই ভালকৈ নাজানো তই যেনে তেনে তোৰ ফাফৰ ধৰা মুখখন অকমান চাফা কৰি আহিবি চেংদৈ তই পঢ়া চহৰতে কান্দুৰি বুলি এজনীয়ে মাইকী মানুহে হেনো চেলুন এখন খুলিছে তই তাতে ফেচিয়েল নে বডিয়েল বিলাক কৰি আহিবি আৰু নিলিখো দে পঢ়াত মন দিবি মোৰ কথা চিন্তা কৰি নাথাকিবি মই ঠিকেই আছো মনত ৰাখিবি যে এইবাৰ বহাগত আমাৰ বিয়া হ'ব সেইটো খেতাং কলো নহলে কথা বেয়া হৈ দিব কৈ দিছো এনেও বাপে মোৰ ওপৰত খং উঠিয়ে আছে হ'ব দে আজিলৈ এৰিছো তোৰ মৰমৰ বাদ দে থ নিলিখো